সেইকাৰণে ভাবিলোঁ আজি হাঁহ মাংস খাম, মানে দবাই খাওঁ কেইদিন মাংস। ব'লক এতিয়া হাঁহৰ মাংসখিনি বনাওঁ। মই পিছে হাঁহৰ মাংস প্ৰথম বনাইছোঁ, আৰু কিবা বেয়া হ'লে দায় দুখ নধৰিব দেই। মানে আপোনালোকক কোৱা নাই, এনিক কৈছোঁ, এনি। আৰু হাঁহৰ মাংসৰ লগততো কোমোৰা দিবই লাগিব, পাভযোৰা যিহেতু। আৰু আলু কেইপিচমানো দি দিলোঁ, যিহেতু আলু খাই মই বহুত ভাল পাওঁ। আপোনালোকে কোনে কোনে আলু খাই ভাল পায় কমেণ্ট কৰিবচোন। এয়া দেখিছেনে, গোটেই হাঁহ মাংসত পানী দি পেলাই ঢেংঢেঙীয়া কৰি পেলালে এনিয়ে। মই ইমান ক'লোঁ যে শুকানকৈ খাই ভাল পাওঁ হাঁহ মাংস, কিন্তু মোৰ কথা নুশুনিলে। আমাৰ ঘৰত পানী নিদিলে হ'ব জানো? জোল লাগে বুলি চিঞৰি থাকিব চবে। পিছে বেয়া নালাগিল পানী দিয়া হাঁহ মাংস।